নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটি সুন্দৰ সতেজ পোৱাৰ সৈতে মোৰ চেনেল কুঁহি পাতিলে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনাক দেখাবলৈ গৈ আছোঁ, তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া গাটো ধুই আহিলোঁ, এটা কৰি লৈছিলোঁ বদাম জ্বলাই। আজি এপ্ৰিলৰ 1 তাৰিখ, নতুন এটা দিন, নতুন মাহৰ প্ৰথম আৰম্ভণি। আৰু সেইটো কাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই এটা ভিডিঅ' আৰম্ভ কৰোঁ আৰু আপোনালোকক সম্পূৰ্ণ পৰিৱেশ মানে সম্পূৰ্ণ দিনটো এই মোৰ অফিচৰ মোৰ গধূলি সকলো পৰিৱেশ দেখাই যাম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব কুঁহিপাত। আৰু এটা কথা, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই থ'ব, যাতে মোৰ অহা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ আগতীয়াকৈ। ব'লক ভিডিঅ'টোলৈ সোমাই যাওঁ। যি আৰু সতেজ এটা পুৱাৰ সুন্দৰ ছবি আৰু এজোপা চাওক মদাৰ ফুল, মদাৰ গছ। ফুলবোৰ এতিয়া নাইকিয়া হ'ল বাৰু, কুঁহিপাত ওলাইছে। আপোনালোকে দেখিলে ঘড়ী ৰাতিপুৱা 6:10 হৈছে। মই চাহ তাহ খাই ওলাইছোঁ আৰু অফিচলৈ। আনগুৰি টাউন পাইছোঁ, আনগুৰি টাউন এতিয়া বন্ধ হৈ 11:30 হৈছেহে কৰিম মানে ৰাতিপুৱা বুলি পাম। আৰু এয়া আমাৰ গন্তব্যস্থান পাইছোঁহি আৰু দিনটোলৈ আৰম্ভ হৈ গৈছে আৰু খ্ৰীষ্টান খুলি লৈছোঁ, লৈ পেলাই এতিয়া আৰম্ভ কৰি থাকিম গধূলি 5:30 মানলৈ। চাই থাকিব আপোনালোকে, দেখাই আছোঁ আজি গোটেই দিনটো পৰিৱেশ। আৰু আমাৰ যুদ্ধ সামগ্ৰীবোৰ দেখিছে, অস্ত্ৰ শস্ত্ৰবোৰ। আৰু এতিয়া এই যুদ্ধ লৈ অস্ত্ৰ শস্ত্ৰ লৈ দিনটো যুদ্ধ আৰম্ভ কৰি দিম। আৰু গধূলি সময়ত ফাইনেল কোন জিকে কোন হাৰে ওলাব, এয়াই আৰু অস্ত্ৰত গুলি বাৰুদবোৰ সোমোৱাই লওঁ, বম চমবোৰ ঠিক কৰি লওঁ ফুটাবৰ কাৰণে। ঠিক আছে, দেখাই থাকিম, চাই থাকিব আপোনালোকে। ৰাতিপুৱা ঘৰত চাহ কাপে খাই আহা, গতিকে ভোক লাগিছে, মেগী অকণ বনাই লৈছোঁ, বনাই লৈ অফিচতে খাই লওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। তো আপোনালোকক দেখাই থাকিম দিনটো পৰিৱেশ, চাই থাকিব আমাৰ ভিডিঅ'টো। মানে কি হ'ল, এতিয়া অফিচৰ যিমানখিনি ল'ৰা আছিলে গোটেইখিনিকে ফিল্ডত উলিয়াই পঠিয়ালোঁ। তো ময়ো দেখিলা তোমাক দেখালোঁ ৰাতিপুৱা, যিহেতু ঘৰত লাল চাহ একাপ, ব্ৰেড এপিচ আৰু এটা বিস্কুট খাই ওলাই 6টা বজাতে ওলাই মই দেখাইছিলোঁ। আৰু আহি ব্ৰেকফাষ্টটো ইয়াতে বনালোঁ, বনাই পেলাই ব্ৰেকফাষ্টটো কৰিলোঁ। এতিয়া গোটেইখিনিকে উলিয়াই মেলি পঠিয়ালোঁ, চব নিজৰ নিজৰ কামত অফিচৰ পৰা ওলাই গ'ল। এপ্ৰিল মাহ যিহেতু সোমালেই, অসমৰ সমগ্ৰ অসমীয়া জাতিৰ যি বাপুতি সাহোন বহাগ বিহু, সেই বহাগ বিহুটো সমাগত এই এপ্ৰিল মাহৰ ভিতৰতে বহাগ বিহু হ'ব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আগতীয়াকৈ সকলোলৈকে মোৰ অন্তৰৰ পৰা সেৱা শ্ৰদ্ধা আৰু সকলোকে বাপুতি সাহোন বহাগ বিহুটিৰ শুভেচ্ছা, বহুত বহুত শুভেচ্ছা জনাইছোঁ। অলপ কাম আছিলে বুলি খাই মেলা কিবা কাম, গোটেইখিনি কৰিলোঁ হৈছে আৰু। তো অলপ এতিয়া অলপ বেলেগ এটা কাম কৰোঁ, মানে RTO মন্দিৰ বলক। আৰু এই পাত অস্ত্ৰ মই লৈ ল'লোঁ। এতিয়া এই পাতেৰে
আৰু মানে হঠাৎ এটা ডিচিশ্যন লৈ পেলালোঁ আজি এপ্ৰিলৰ 1 তাৰিখ তো ভাবিলোঁ পটককৈ ঘৰলৈ ফোন কৰিলোঁ বোলো ভাত পানী বনালে বোলো নাই বনোৱা তো ব'লক বোলো খানাটো বাহিৰতে খাই আহোঁ তো ঘৰত গোটেইখিনিকে লৈ পেলাই খানা খাবলৈ যাম তো চব হোটেললৈ আহিলেই মই এফালৰ পৰা গৈছোঁ আৰু গৈ পেলাই কি খানা আছে কেনেকুৱা খানা আছে ভাবিলোঁ ঘৰৰ গোটেইখিনি মিলি পেলাই আজি বাহিৰতে খানা খাওঁ সেইটো কাৰণে ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ আৰু ৰেষ্টুৰেণ্টখন কি ধুনীয়াকৈ আজি খানা যোগাৰ ধৰিছে চাওকচোন আৰু 1 বাজি গ'ল সেইখিনি 1:03 হ'ল তো অফিচত বনাম বুলি ভাবিছিলোঁ সময় নহ'লেগৈ ওচৰতে হোটেল এখন আছে তাতে খাই আহোঁ দিয়ক যাব নেকি আপোনালোক ব'লক আৰু এয়া মায়ে কাপোৰ এযোৰ দি পঠিয়াইছে চিলাবলৈ তো দৰ্জী এটাত সোমাই কাপোৰযোৰ দি থৈ যাব ইয়াতে সেই কাপোৰ এযোৰ চিলাবলৈ দিলোঁ দি পেলাই এতিয়া ভাত খাবলৈ গৈ আছোঁ ঢোল এটা লৈ লওঁ পোৱালিটোলে বুলি ভাবিছোঁ দাম দৰ যদি মিলে ঢোল এটা ল'ম আৰু ল'লোঁ দেই বিহু মাৰিবলৈ ঢোল এতিয়া ডিঙিত এনেকৈ ওলমাই লৈ ঢোল ল'লোঁ এতিয়া ল'ৰা পেলাই নাচনী এজনীয়ে বিচাৰিব লাগিব একচুৱেলি মানে কি আমাৰ ল'ৰাটো আপোনাৰ এইটো ঢোল বজাব পৰা এটা বয়সটো হোৱা নাই সি সৰু হৈ আছে তাৰ 18 মাহ হৈছেহে মাত্ৰ কিন্তু এই ঢোলটো মই মানে কিনি ল'লোঁ এইটো কাৰণে মই যেতিয়া সৰু আছিলোঁ তো মানে 6-7 মান লাগে আমাক মানে এনেকৈ ঢোল এটা কিনি দিবলৈ দেউতাক ক'বলৈও ভয় লাগে আৰু পোৱাও নাছিলোঁ বাৰু তো আমিও তেনেকৈ ঘৰে ঘৰে যেতিয়া হুঁচৰি মাৰোঁ আমাৰ গাঁৱৰে কাৰোবাৰ ঘৰ কোনোবা কোন আছিলে নামটো পাহৰিলোঁ বাৰু সৰু আছিলে ঢোল এটা আছিলে তো মই সেইটোকে লৈ বজাই ফুৰোঁ কিন্তু মোৰ মনটোত মানে খুব বেয়া লাগে মোৰ যদি এনেকুৱা ঢোল এটা থাকিলেহেঁতেন নিজৰ তেতিয়া ময়ো বজালোহেঁতেন তো সেইটো কাৰণে এতিয়া মোৰতো মই যিহেতু দিব পাৰিছোঁ এতিয়া মোকো দেউতাই দিব পাৰিলেহেঁতেন পোৱাহেঁতেন কিন্তু মই দেউতালৈ খুব ভয় কৰিছিলোঁ কাৰণে ক'বলৈ মানে দমো নাছিলে আৰু পোৱাও নাছিলোঁ আচলতে সেইটোকে বজাইছিলোঁ কিন্তু এতিয়া সি ক'ব জনা হোৱাও নাই কিন্তু তাৰ এনেই মনটো মোৰ নিচিনাকৈ যে মানে দুখ নালাগক সেইটো কাৰণে তালৈ ঢোল এটা কিনি লৈছোঁ একে অকণমান ডাঙৰ এটা চাইছিলোঁ ডাঙৰটো কিন্তু সি ল'ব নোৱাৰে গতিকে এইটোকে লৈ দিলোঁ ময়ো বজাম এবাৰ বিহুতে দিনটো যুদ্ধখন সামৰণি পৰিছেগৈ আমাৰ নিজৰ কামবোৰ কৰি আছে আমিও আৰু বেছি সময় থাকিব যাম ঘৰলৈ আকৌ মাছ লৈলোঁ লৈ মেলি এতিয়া আকৌ গৈ আছোঁ দেখাই আছোঁ আপোনালোকক আমি এয়া মেইন টাউন একদম টাউনত মাছ পাইছোঁ কালী মন্দিৰ এইখন মামগুৰি টাউনৰ একদম ডাঙৰ হোটেল হওক আৰু এইটো BOC হিন্দুস্তান পেট্ৰলিয়াম আৰু এয়া মেইন চাৰিআলিটো আমি যোনফালৰ পৰা আহি আছোঁ সেইফালৰ পৰা সোঁহাতে নাজিৰা বাওঁহাতে মৰিয়নি যোৰহাট আৰু চিধা আমাৰ দাজি ট্ৰেইন গেট বন্ধ আৰু দিনটো সেই হুলস্থুলীয়া একদম ব্যস্তময় সময়বোৰৰ পৰা আঁতৰি আহি শান্তিৰ প্ৰজা ঘৰলৈ গৈ আছোঁ আমি এতিয়া আৰু আমি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা আহি যোৰহাট ডিষ্ট্ৰিক্টত পাই গ'লোহি আমাৰ চহৰৰ ভিতৰত সোমাই গ'লোঁ এতিয়া পাইছোঁহি এতিয়া ঢোল চোল লৈ আহিছে আমাৰ ল'ৰাই কি বিহু দেখাই আপোনালোকে দেখাম ৰ'ব ডিঙিত দি দিয়া
আৰু আমাৰ এই ছাৰ উঠিছে আৰু যেনে তেনে উঠি যোৱা এই অকণমান ঢোলটো যেনে তেনে বজাইছে আৰু ঢোলটো মোলৈহে অনা হ'ল বুজিছে লৈ নবজাই বজাবলৈ লৈ আহি ফুলতহে লাগিছে মই বজাইছোঁ চকু কাণ দাঁত দাঁত জিভা চুলি তাৰপৰা হাত আঙুলি সোঁহাত বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিবলৈ বিচাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোকে আগতে পায় লগতে ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব তো পুনৰবাৰ ধন্যবাদ জনাওঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় অসম।